হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল লিটুছ ব্লগ। এতিয়া মই পথাৰলৈ যাই আছোঁ। মানে মই ভাবিলোঁ আজি মই ঘৰত এনেই আছোঁ, যিহেতু এনেই পথাৰত কিবা কাৰণে কাম আছে। এইকাৰণে আমি যিহেতু গাঁৱৰ মানুহ, কামটো থাকিবই পথাৰত এই সময়ত কৰিব লগা কিবা কানি। যাই চাওঁ কি কি কাম কৰিব লগা আছে, সেইখিনি কাম কৰি আহোঁ মই। এয়া এইফালে ট্ৰেক্টৰ মাৰিয়ে আছে আৰু ট্ৰেক্টৰ মাৰিব লাগে, কাম চাম নাই, ট্ৰেক্টৰ মাৰা হৈ গৈছে। আমাৰ ট্ৰেক্টৰ মাৰা হৈ গৈছে, কেৱল অলপ যাব হ'ব লগা আছে। যাব হ'ব লগা কিবা কানি কাম আছে আৰু সেইখিনি কৰি আহোঁ। আমি এতিয়া অলপ পথাৰত কাম কৰোঁ। আলি চালি বাৰু দি লওঁ ভালদৰে। আলি চালি বাৰু দি লওঁ। এইবিলাক অলপ মাটি চাটিও না মাছ চাছ মৰছি নেকি বাবু? মৰিব পাৰে বাবা। কাটি লওঁ। কি করে কাঠ কাটে আলির পা আনছি দে একটা মিলাই দিব লাগে মাটি চাটি ইলাখান অকমান হৈ থাকিলে। এই হাঁহ মহা এইকেইটা ৰোৱাগিলা নষ্ট কৰি পেলালা থেই। আজি খানা হ'ব। এয়া খানা হা ধান খাব আহিবি আজি আৰু চাল্লা লাগে গাড়ীখন তুলি দিব লাগে। মই গাড়ীখনত এখন দিব গাড়ী তুল দে। এই গাড়ীখন এনেকা টানি লৈ যাব লাগে। এই নাছে এনেকা টানি লৈ যাব লাগে। এয়া মানুহ উঠিলে হৈ যাব। এইফালে অলপ আছে, মানুহ উঠাই দিওঁ। মানুহ নামি যায় আছে, মানুহ নামছি নেকি? এই মানুহকেইটা ভাল নহয়। এই উঠেৰি হৰছিল, এই উঠেৰি এই মানুহ গাড়ী দাঙি লৈ যাব লাগব। গাড়ী পামচাৰ হৈছে, গাড়ী পামচাৰ হৈছে। গাড়ী দাঙি লৈ যাব লাগব। গাড়ী দাঙি মানুহ নিব লাগব। ভাড়াটো মেইন, ভাড়াটো মেইন। গেলা খালা কি করবে না এইখিনি আমাৰে কৈছে, তাক বেলেগ নহয়। এইখিনি আমাৰে কৈছে। এয়া খুৰাই কৈছে চলি আছে, ৰ'ব লাগব নে আৰু সেইকাৰণে খুৰাই কৈছে চলি আছে।
এনেকৈ কঠীয়া তুলিব লাগে মানে এনেকৈ কঠীয়া তুলি উঠি তাৰপাছত এই এনেকৈ বান্ধিব লাগিব আৰু এই ৰছী ল'ব লাগিব ৰছী লৈ উঠি এই ৰছীডাল মেৰি উঠি এনেকৈ বান্ধিব লাগে হৈ গ'ল এই যেন যাই ফালে আছে নহয় পানীত দি দিয়ক এই মাটি হেৰি দি দিলোঁ হ'ব ইয়াত দেউতাই জলপান লৈ আহিছে মানে আৰু কিবা খাই ল'ব লাগিব নে আৰু নহ'লে আৰু কেনেকৈ কাম কৰিম এয়া জলপান ভগাই আছে মানে খাই লওঁ আৰু নহ'লে গাত বল চল নহ'লে আৰু কেনেকৈ আৰু কাম চাম কৰিম একদম শক্তি বনাই লওঁ আৰু তাৰপিছত একদম লাগি যাম আৰু কামত ভালকৈ মধুৰে পাখা নাখাওঁ নাখা যদি মুখ লাগে বাচা নকওঁ এই কঠীয়াকেইডালৰ মানে বহুত দীঘল হৈছে এতিয়া কাটাই নাছিল চুলিকেইডাল এনে কাটি দিলে দিয়ক আৰু চুলিকেইডাল কাটা কৰি দিলোঁ বহুত দীঘল হৈছিল নে আৰু কাটি দিয়ে অলপমান বেয়া পাইছি হ'লেও দীঘল হৈছে নে আৰু দেখাত কেম্বা ৰখা হৈছে সেইকাৰণে কাটি দিলোঁ আৰু বেয়া পালোঁ এয়া খুৰীতে ভুই ৰুই আছে আৰু এয়া ভুই ৰুই আছে আগৰ ফালে ৰোৱা হৈছে আহি ফালে এতিয়া ইভাগে ৰুই আছে এই লাইন দি ৰুইছে আৰু এই ভুইগিলাখান যাতে আৰু পাছত যদি মাজত বন চন গজে আৰু বন চন গজিলে একদম যাই ফালে আৰু কথা নাই আৰু তেতিয়া মাজে মাজে সোমাই যাই ফালে উঘালি দিব পাৰিম এতিয়া লাইন দি নৰুলে অলপ অসুবিধা হয় আৰু লাইন দি ৰুই আছে ভুইতে এই ৰোৱা হ'লে আধা আধি এয়া এয়া চাৰিওফালে ভুই ৰোৱা হৈছে এয়া এই চাওক 360 ভিউ হৈছোঁ এয়া 360 ভিউ চাই লওক আমাৰ ৰোৱা হ'বই আৰু আজি 360 ভিউটো কেনে লাগিছে জনাব আৰু কমেণ্ট কৰি